Hello, welcome back to my channel. Sahar logot eya ghorte bono sandwich. মুখত পৰিছে আৰু আমাৰ welcome back to my channel. নমস্কাৰ বন্ধুসকল, মই ডিম্পলি তুজে অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে, ময়ো বৰ্তমান ভালেই আছোঁ বাৰু। আৰু আপোনালোকে ফেনখনৰ মাতটো ইগন'ৰ কৰিব দেই, মানে বাহিৰতো বহুত বেছি গৰম আৰু ভিতৰতো বাৰু গৰমেই, ফেন নোহোৱাকৈ থাকিবই নোৱাৰি। আৰু অলপ আগত আপোনালোকে যিটো ভিউ দেখিলে সেইটো হৈছে আজি ৰাতিপুৱাৰ ভিউ। মোৰ ৰাতিপুৱাৰ ভিউটো বহুত বেছিয়ে ভাল লাগিল আৰু সেইকাৰণে আপোনালোককো দেখুৱাম বুলি ভাবি পিনি সৰুকৈ ক্লিপ এটা লৈ থলোঁ। আৰু আজি ৰাতিপুৱাৰ পৰা পূৰা টেম্পাৰেচাৰ দি দিছে আৰু কি ক'ব আৰু, গৰম যাবহে লাগে কিন্তু গৰম আহিছেহে। এতিয়াতো ঠাণ্ডা দিন কেতিয়া আহে ক'বই নোৱাৰি। আৰু আপোনালোকৰ ঘৰত বাৰু আজি কাতি বিহু পাতিছে নাই? আমাৰ ঘৰত থুলমূলকৈ পাতা হৈছে বাৰু। আৰু এইখিনিতে কৈ থওঁ আপোনালোকক, মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে কাতি বিহুৰ আন্তৰিক শুভকামনাটো বাৰু ৰাতিপুৱাই ষ্টাৰ্ট কৰিলোঁ, কিন্তু কণ্টিনিউ কৰিবলৈ মোবাইলটো হাতত ল'বই পৰা নাই। আৰু যিসকল ঘৰত থাকে সেইসকলেতো গম পাইছে বিহু বুলি এইটো কিমান কাম থাকে। আৰু সেই কাম চাম কৰি থাকোঁতেই এতিয়া 2টামানেই বাজিব হ'ল, আজৰি হ'লোঁ। আৰু এতিয়া কিবা কিবি কৰিবলৈ আছে বাৰু, কাম চাম অলপ চলপ, আৰু সেইবোৰো আপোনালোকক দেখুৱাই থাকিম বুলি ভাবিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই যাওক। এতিয়া চাহ একাপ খাই লওঁ। এইফালে মাতাৰণীয়ে শলিতা পাতি আছে। চাহৰ লগত এয়া ঘৰতে বনোৱা চেণ্ডউইচ। আৰু বিহু বুলি পিঠা অলপ খুন্দিলোঁ। আৰু এতিয়া মই বনাবলৈ লৈছোঁ পিঠা। এয়া কেৰাহীত তেল দি থৈছোঁ আৰু এইফালে পিঠা। বনাই কৰি হৈ গ'ল আৰু এতিয়া আন্ধাৰে হ'ব হ'ল। তাৰপৰা এয়া ভকত গৈ বহিছে, এতিয়া চাকিবোৰ জ্বলাব লাগে।
গেটত দিবলৈ আনিছোঁ বাকীবোৰত দিয়া হ'ল বাৰু এতিয়া গেটত দিম চাকি দি হৈ গ'ল গোটেই আন্ধাৰ হৈ আছে পিছফালে অকল আকাশখন ওলাই আছে ভকতে শৰাই সজাই কৰি ধুনীয়াকৈ বহি আছে সেইফালে আৰু এজন ভকত এইটো মেইন ভকত নামে ভকত তা নাৰিকল কাটি আছে আহা কি এইজন মেইন ভকত তোৰ মুখলৈ লাইট অকণ দি দে সেইটো মেইন ভকত হাই এটা কৈ দে হাই হামি আছ নেকি ৰে লাইটটো চকুত মাৰিছ সেয়া ভকত এইফালে লাইটৰ ব্যৱস্থা কৰি লৈছোঁ মুখত পৰিছে আৰু আমাৰ প্ৰাৰ্থনা গাই হৈ গ'ল এতিয়া শৰাই ভাঙি আছে আৰু অলপ পাছত খাম আৰু আপোনালোককো সকলোবোৰ দেখুৱাই থাকিম খোৱাবোৰো চাই থাকিব আপোনালোকে ভিডিঅ'টো চাই থাকিব বুলি কওঁ আকৌ চাই থাকিব এইফালে ভকতে বিসৰ্জন দি আছে এয়া মই লাডু বনাই আছোঁ এইফালে চব ঠিক ঠাক হৈ গ'ল খাব হ'লে আৰু উলিয়াই পাতখিনি দেখাই ভকত বেয়া কৰিছ বেয়া বাকী চবেই খালেই মইহে বাকী আছোঁ এতিয়া খাই লওঁ আৰু হাই গাইজ আকৌ মই আহি গ'লোঁ এইবাৰ ভিডিঅ'টো একেবাৰে এণ্ড কৰি থৈহে যাম আৰু জেগাটো দেখিছে য'ৰ পৰা মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ সেইটো জেগাতে আছোঁ মানে মোৰ ৰুমটোত বেলেগ জেগা নাই ভিডিঅ' কৰিবলৈ অকল এইডোখৰে খালী জেগা আছে আৰু এইডোখৰতে মই ভিডিঅ'বোৰ কৰোঁ মানে প্ৰতিটো ভিডিঅ'তে এইডোখৰ জেগা ওলাইছে কেতিয়াবা এই পৰ্দাখন চেঞ্জ কৰিম বাৰু আৰু এতিয়া ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ তাৰ আগতে কৈ থওঁ সকলোৰে ভঁৰাল শস্যৰে ভৰি পৰক তাৰেই ভগৱানৰ ওচৰত কামনা কৰোঁ উঠনি প্ৰসাদ খাই উঠাৰ পাছতে আলহী আহিল মানে মোৰ মাহীৰ ল'ৰা দুজন আহিছিলে আৰু সেইকাৰণে ভিডিঅ' নকৰিলোঁ আৰু এতিয়া ভিডিঅ'টো একেবাৰে এণ্ড কৰি দিওঁ আৰু আজিৰ ভিডিঅ' আছিল এয়াই যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰি দিব কমেণ্ট কৰিব আৰু যদি বেছিকৈ ভাল পালে তেন্তে শ্বেয়াৰ কৰি দিব আৰু যিসকল মোৰ চেনেলটো নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি বেল আইকনটো প্ৰেছ কৰি নটিফিকেশ্যনসমূহ অল কৰি দিব যাতে মোৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকে আৰু এটা ব্লগ লৈ আপোনালোকক পুনৰবাৰ লগ পাম বাই বাই